অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আমাৰ মানে বজাৰ ওচৰৰ ঘৰ এটা আচলতে সেয়া আপোনালোকক দেখাম। আপোনালোকে শেষলৈকে ভিডিঅ' চাব দেই, অলপ বেছিকৈ আপোনালোকে চাব, একেবাৰে লাষ্টলৈকে চাব। আপোনালোকক মই দেখাই আছোঁ। গৈ আছোঁ মানে আমাৰ ইয়াৰ পৰা দূৰ হ'ব আৰু বজাৰখনৰ কাষতে লাগি আছে। সেয়া আপোনালোকক দেখামগৈ মই অলপ। যিহেতু ইমান ঠাণ্ডাত ভিডিঅ' বনাবলগীয়া আছে, বনাম আৰু আপোনালোকৰ কাৰণে চাই আহিব আপোনালোকে। গৈ আছোঁ আৰু কুঁৱলী মানে আজি সিমান ডাঠকৈ মানে আনকালে পূৰা ডাঠকৈ মাৰে কুঁৱলী। আজি মানে সিমান ডাঠকৈ মানে মই আপোনালোকে চটৰ ওপৰত উঠি পিনে দেখামগৈ দেই। মানে পকাই দিলোঁ কাষতে বনাই থৈছে মানে আপোনাৰ ঘৰটো মানে চট ঢালাই ঘৰ আৰু দোকান বনাব চাগে। সেয়া অলপ দেখাম আপোনালোকক, গৈ থাক ব্লগ আমি। আৰু ঠাণ্ডা ইমান ঠাণ্ডা পেলাইছে মানে আৰু ভিডিঅ'টো জল্দি সোনকালে বনাইছোঁ আৰু যিহেতু কামত যাব লাগিব ন, কামত নোযোৱাৰ আগত ভিডিঅ'টো বনাই থৈ যাওঁ লাগিলোঁ। আৰু ইয়াত দেখিছে ন ধাননি পথাৰ, এয়া ধাননি পথাৰ। এবাৰ পথাৰত ধানত এবাৰ পানী নুশুকাব নেকি, মানে ধানত পানী দবিলাত পানীয়ে আছে পথাৰত। এইবিলাক দেখিছেনে, মানে কুঁৱলী পৰি আছে কিন্তু সিমান ডাঠকৈ আজি কুঁৱলী পোৱা নাই। আনকালৰ নিচিনাকৈ আনকালে পূৰা ডাঠকৈ কুঁৱলী পৰে, আজি পোৱা নাই মানে সিমান ডাঠকৈ কুঁৱলী। বহুতে পাতলা আজি কুঁৱলী, ইয়াত দেখিছেনে। গৈ আছোঁ এতিয়া মই লাহে লাহে, মানে আমাৰ পৰা বেছি দূৰ নহয়, অলপ দূৰ হয় আমাৰ পৰা। আকাশখন দেখিছেনে, একদম আকাশখন ৰাতিপুৱাই যদি আকাশখনলৈ যদি চাই দিয়া হয় এনেকৈ আপোনাৰ একদম বহুতে ভাল লাগি আহে বুলি ক'ব পাৰি। চাওক এইখন পথাৰখন, এখন যোনটো ৰাস্তাত আহিছোঁ ন, এইফালৰ পৰা মানে আমাৰ ঘৰলৈও আহিব পাৰে, এইফালৰ পৰা আহিব পাৰিব আপোনালোকে, গম পায় নে। ইয়াত দেখিছেনে একদম কি ধুনীয়া এটা মানে পৰিৱেশ, মানে ভাল লাগে এনেকুৱা টাইমত আহি পিনে ৰাতিপুৱা খোজকাঢ়িবলৈ আৰু। মই দালিটোৰ কাষত উঠিমগৈ, উঠাগৈ নাই আৰু উঠিমগৈ লাহেকৈ, আমি। মই এতিয়া এইফালে এইখিনি আছে, কি ধান দেখিছেনে, ক'লা ঝৰিয়া নহয়, এইখিনি ক'লা বৰা ধান মানে কাষতে ৰুই থৈছে আৰু, গম পায়নে। মই এতিয়া আলিটোৰ কাষত উঠি যাম, মানে উঠাগৈ নাই, উঠিমগৈ আৰু গৈ আছোঁ লাহে গৈ থাকিম। আপোনালোকক মই দেখাই থাকিম, চটৰ ওপৰত গৈ আপোনালোকক মই দেখাম দেই। আপোনালোকে ভিডিঅ'টো চাই থাকিব, একেবাৰে শেষলৈকে চাব, ভিডিঅ'টো লাষ্টলৈকে চাব দেই গাইছ। কিমান ধুনীয়াকৈ বনাই থৈছে আৰু ৰং চং মাৰি একেবাৰে মজা কৰিলে দেখিছেনে, বহুতে মজা কৰিলে ৰং চং মাৰি। এইটো এটা ৰুম, এইটো এটা, তাৰপৰা আছে এইফালে সোমাম দিয়া মই এইফালে। এইটো এটা ৰং মানে ব্লেক কৰি থৈছে, দেখিছেনে, ৰংটো ব্লেক, ৰঙা কালাৰ কৰি থৈছে, মানে ৰংটো ব্লেক কৰি থৈছে প্ৰত্যেকৰ ৰুমতে। এইটো এটা চব, এইটো ঘৰটো। এই ষ্টেপটো মই আপোনালোকক দেখালোঁ যে সেই ওপৰত উঠি আছিলোঁ, এয়া চক তাত তলটো চাই লওক আপোনালোকে। ইয়াত দেখিছেনে, এইটো আছে ষ্টেপটো নমা তলৰ ষ্টেপ, এইখিনি হৈছে শিলগুটি, ঘৰটো আছে ইয়াত দেখিলে। মানে নামি আহি আছোঁ আৰু এইফালে ঘৰটো চাওক, দেখিলে ঘৰটো এইয়া ঘৰ দেখিছেনে আপোনালোকে। এইটো এটা ৰুম, এইটো এটা মানে আপোনাৰ আলিত উঠি গ'লোঁ, দেখিছেনে। এই আলি, পকা আলি, এয়া আছে পথাৰ, এইখন পথাৰ, এইফালৰ পথাৰেই নাই মানে পূৰা পথাৰ আৰু মই সেয়া অলপ আপোনালোকক দেখাম, আপোনালোকে চাব, একেবাৰে শেষলৈকে চাব দেই এই ভিডিঅ'টো, একেবাৰে শেষলৈকে চাব। এইটো আছে পকাইলটো, আমাৰ বজাৰখন আছে এইটো চাইডে, দেখিছেনে বজাৰখন এইটো চাইডে, আৰু এইফালে আছে পথাৰ,
এইফালে সেইটো মানে সেই লাষ্টৰ ৰুমটোৰ সেইটো হেৰি আপোনাৰ ৰংটো পেইণ্টটো এইফালে মাৰি দিছে ওপৰত দেখি নতুনটো গুটিত পেইণ্ট আছে আৰু এইফালে ৰং চবতে ৰং আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নপাহৰিব কোনোবাই যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নপাহৰিব আকৌ পুনৰ নতুন ভিডিঅ' আপোনালোকে মাজুলীলৈ বাই বাই